লোকেশ্যন ইয়াতে মানে আহিলে আপোনালোকে খুব ভাল পাব নেচাৰেল প্লেচ হয় ইয়াতে মানে খৰচা পাতি কেনেকুৱা হয় কওকচোন খৰচাপাতি আমাৰ মানে পূজাৰ সামগ্ৰীখিনিত মোটামুটি ধৰক 8-10,000 টকা পৰি যায় চাব পাৰিনে এইবাৰ Hello guys, welcome to our YouTube channel Kishore and Mridu's vlog. আজি আমি যাবলৈ ওলাইছোঁ আৰোহণ চেৰেনিটি ৰিজৰ্ট চন্দ্ৰপুৰত আছে বহুত ধুনীয়া ঠাই বহুত ধুনীয়া ৰিজৰ্ট একদম ব্ৰহ্মপুত্ৰ ৰিভাৰ বেংকৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ওচৰত অৱস্থিত মানে বিৰাট ধুনীয়া প্ৰাকৃতিক দৃশ্য নেচাৰেল চিনাৰিজ আছে গতিকে আশা কৰিছোঁ আপোনালোকে আগলৈকে ভিডিঅ'টো চাব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ লগত আছে মোৰ বন্ধু সৌৰভ এই সৌৰভ আৰু তেখেতৰ ৱাইফ কি নাম আছিল আপোনাৰ জাহ্নৱী দত্ত আৰু মোৰ ৱাইফ মৃদু আজি আহক ভিডিঅ'টো চাম আগলৈকে বহুত ধুনীয়া লাগিব হয়নে নহয় বহুত দিনৰ মূৰত লগ পাইছোঁ একদম পূৰা ইমান দিনৰ প্লেনিঙৰ মূৰত আজি হঠাতে মানে একেলগে ওলাইছোঁ হয়নে ভাল লাগিব আমাৰ গাড়ী আহি পালে এয়া সৌৰভহঁতৰ ৰুম হয় সৌৰভহঁতৰ ৰুম আছে বেহাৰবাৰীৰ পৰা আমি ট্ৰেভেল ষ্টাৰ্ট কৰিলোঁ Do you miss me at all? Do you think about the things we used to do? No, you couldn't stand tall. পানীখাইটি চন্দ্ৰপুৰৰ যিটো ৰাস্তা আছে সেইটো বহুত ধুনীয়া হয় দুয়ো কাষে ধুনীয়া গছ বন আছে ইমান ধুনীয়া ঠাই ইমান ধুনীয়া ৰাস্তা চাওক আগলৈকে ভিডিঅ'টো Looks like you're changing and all But why didn't you call Something in the air always something in the air কেনেকুৱা লাগিছে চব আমি আহি পালোঁ আৰু গৈ দেখা পাম কেনেকুৱা লাগিছে চাই থাকক ভিডিঅ'টো এণ্ট্ৰি ফিজ আপোনাৰ এজনৰ পৰা 100 টকা কৰি লয় লাখ নে বেড লাখ ক'ব নোৱাৰোঁ ইয়াতে বোলে বিয়া চলি আছে আজি বহুত দিনৰ মূৰত আশা কৰি আহিছিলোঁ ইয়াতে কিন্তু কি চাওঁ তেওঁলোকে এলাউ কৰে নে নকৰে ভিতৰলৈ যাবৰ কাৰণে প্ৰথমতে আমি তাৰে ওপৰত গৈ আহোঁ পাহাৰৰ ওপৰত এই আমাৰ এখেতৰ মুড খাৰাপ হৈ আছে ড্ৰাইভাৰৰ লগত কাজিয়া কৰি Why didn't you call So many years has gone by But I think about you all the time Looks like you're changing and all But why didn't you ইয়াতে আজি কাৰোবাৰ বিয়াৰ প্ৰস্তুতি চলি আছে ইয়াতে মানে খৰচা পাতি কেনেকুৱা হয় কওকচোন খৰচাপাতি আমাৰ মানে পূজাৰ সামগ্ৰীখিনিত মোটামুটি ধৰক 8-10,000 টকা পৰি যায় আৰু এনে ইয়াতে হেৰিখনে কিমান লৈছে ৰিজৰ্টখনে মালিকবিলাকে জানে আমিতো আৰু সেইখিনি কথা সোধাৰ মানে আমাৰ প্ৰয়োজনবোধ নহয় আমাৰ কাৰণে আচ্ছা আমি ধৰক অকল এনেকৈ আমাৰ যিহেতু পূজাৰ ফলৰ দায়িত্ব বিয়াখনৰ ক্ষেত্ৰৰ দায়িত্ব থাকে গতিকে আমাৰ পূজাৰ দায়িত্বটো আমাৰ গতিকে পূজাৰ সামগ্ৰীখিনিত মোটামুটি ধৰক আপোনাৰ 8,000 ভিতৰত পৰি যায় পূজাৰ সামগ্ৰীখিনি আপোনাৰ নামটো কি আছিলে মোৰ নাম অংশুমান শৰ্মা আপুনি ইয়াতে বিয়াখন চলাব আজি না আজি বিয়াখন চলাব আচ্ছা ভাল লাগিল আপোনাক লগ পাই দিয়ক বিয়াৰ মানুহে বিয়াৰ কাম কৰি আছে ৰিজৰ্টৰ মানুহে ৰিজৰ্টৰ কাম কৰি আছে আৰু আমি আহক এবাৰ তললৈ চাই আহোঁ আমি আমাৰ কাম কৰোঁ কটেজবোৰ দেখিছে ইমান ধুনীয়া ধুনীয়া কটেজ আছে কোনো মানুহ আছে গতিকে ভিতৰত আমি দেখাব নোৱাৰিম গৈ পেলাই
পাৰিনে এবাৰ? অঁ এইটো ৰেষ্ট ৰুম ন? ৰেষ্ট ৰুম ন? এইটো ৰেষ্ট অঁ প্ৰাইভেট পাৰ্টিৰ কাৰণে। অঁ আচ্ছা আচ্ছা আচ্ছা। এইটো কিমান 10,000 চিচি? আচ্ছা এদিনৰ কাৰণে। আৰু এইটো মানে গোটেইকেইটা একে নেকি? ডিপ্লেক্স হয় মানে ওপৰত বেডৰুম আছে, আপোনাৰ তলত বাথৰুম আছে। আচ্ছা আচ্ছা। সেইটো আৰু আপোনাৰ বাথটাব আছে আছে এইটো। অঁ আৰু ইয়াতে তলত আমাৰ এইটো আমাৰ 6720 কে 2% মানে। আচ্ছা কিমান বেড থাকে? সিঙ্গেল বেড। সিঙ্গেল বেড, এইটো ডাবল বেড। আৰু আপোনাৰ ইয়াতে ওপৰত আছে, এটা আছে 6% কাৰণে। আচ্ছা এইটো আপোনাৰ 5%। সেইটো কি 5% কি? 5% কাৰণে এইটো বাথৰুমৰ কাৰণে। অঁ আচ্ছা আচ্ছা 5%। আপোনাৰ 11,800। অঁ আচ্ছা তাৰ ইফালে সবতকৈ ডাঙৰটো 14,160। আচ্ছা। আৰু এইবিলাকৰ কাৰণে এক্সট্ৰা পে'মেণ্ট 15,000। 15,000। এইটো দিব আপোনাৰ আৰু এইটো গোটেইখিনি দিব। অঁ অঁ ভাল লাগিছে কটেজবোৰ বিৰাট। নে ভিতৰত দেখিব নোৱাৰি নে কিবা? অঁ গেষ্ট আছে ন? চবেই যাওঁ। বিয়া হৈ আছে আজি। অঁ সেইটো কাৰণে চব আছে। ব্ৰহ্মপুত্ৰ একদম ধুনীয়া লোকেশ্যন। ইয়াতে মানে আহিলে আপোনালোকে খুব ভাল পাব, নেচাৰেল প্লেচ হয়। গতিকে মানে মনৰ শান্তি পাব আৰু ইয়াতে আহিলে। মনৰ শান্তি ফূৰ্তি চব পাব ইয়াতে আহিলে। চাওক কিমান ধুনীয়া। এই যে ব্ৰহ্মপুত্ৰ পাৰত বহি আপুনি ধুনীয়াকৈ সূৰ্য অস্ত হোৱাৰ দৃশ্য চাব পাৰিব। কিন্তু আজি আমি সূৰ্য অস্ত হোৱা দৃশ্য নাচাওঁ দিয়ক, কিয়নো যিহেতু গাড়ীখন ভাড়া কৰি আনিছোঁ, গতিকে বেছি টাইমটো ৰখি থাকিব নোৱাৰি। আহক এবাৰ ৰেষ্টুৰেণ্টলৈ যাওঁ। ৰুমকেইটা বাৰু চাব নোৱাৰিলোঁ, কাৰণ গোটেই ৰুমবিলাক আপোনাৰ গেষ্টে ভৰ্তি হৈ আছে। আজি যিহেতু বিয়া আছে, গতিকে ইয়াতে কোনো ৰুম খালী নাই। আহক এতিয়া আমি ৰেষ্টুৰেণ্টলৈ যাওঁ। এইখন হ'ল কিটচেনখন, য'ত তেওঁলোকে বনায়। ইয়াৰে কনচেপ্টটো ভাল লাগিছে। যিখন এখন জাহাজ হয় বা ফেৰী বুলি ক'ব পাৰে, তাতেই ৰেষ্টুৰেণ্টখন বনাইছে তেওঁলোকে। এইটো ঘোঁৰা। ওপৰত উঠি বহুত শ্বুটিং কৰিলোঁ। অলপ কিবা এটা খাওঁ, কি পাৰোঁ। প্ৰাইচটো বা তেওঁলোকে কি হিচাপত ঠিক কৰিছে মই ধৰিব পৰা নাই। একদম ডাবল ট্ৰিপল দাম দেখোন। আমাৰ কাৰণে পচিবল নহয়। কিন্তু আমি যিটো 100 টকা দি টিকেট কাটিছিলোঁ, সেইটো একাপ কফি খাব পাৰিম আৰু সেইটোৰে তেওঁলোকক পইচা নিদিলেও হ'ব। মোৰ বোধেৰে আপুনি ইয়াতে খাম বুলি আহিব নালাগে। কফি কাপ আহি পোৱালৈকে আপোনালোকক এবাৰ ৰেষ্টুৰেণ্টখন দেখাই দিওঁ। চাওক বাহিৰতো কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আপুনি ইয়াতে বহিও বাহিৰত খাব পাৰে। এইখনে সেইখন জাহাজখন। আমাৰ
কফি আহি পাইছে বোলে। আহক ভিতৰলৈ যাওঁ, নহ'লে মোৰ কফি ঠাণ্ডা হৈ যাব। বিয়া আৰম্ভ হ'বই আৰু মানে ৰ'ব, এবাৰ ময়ো চাফা কৰি আহোঁ। আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আজিলৈ ইমানেই, ধন্যবাদ।